Hey guys, welcome back to my channel. আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া আমি অকণমান ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া আমি তিনিজনী আছোঁ ঘৰত। আমি তিনিজনী অকণমান ওলাই যাওঁ আৰু ক'ত যাম এতিয়ালৈকে মানে ডিচাইড কৰা নাই, হ'লেও আমি বালাজী মন্দিৰ যাম বুলি ভাবি আছোঁ। এতিয়া কি হয় নাজানো। কালিতো আৰু আমি কলাক্ষেত্ৰ গৈছিলোঁ, তাতো আমি আপোনালোকে ভিডিঅ'ত দেখিলে, মোৰ আগৰ ভিডিঅ'টোতো দেখিছে। এতিয়া বন্ধ হৈ গ'ল। এতিয়া আমি এতিয়া সোনকালে অকণমান ওলাই যাওঁ আৰু বাকীসকল আমাৰ এটা বিশেষ কামত ওলাই গৈছে, তেওঁলোকো আহিব, আহি আমাৰ লগতে আকৌ লগ হ'ব আৰু সেইকাৰণে ভাবিছোঁ আমি এতিয়া কিনো কৰিম, অকণ ওলাই যাওঁ। ব'লক আমি গৈ থাকোঁ আৰু গৈ থাকোঁতে আপোনালোকক লগ পাই গৈ থাকিম। ৰেডি নে? একদম ৰেডি। ব'লা সোনকালে যাওঁ। ব'লা দেৰি হ'বগৈ নহ'লে। কালি নিচিনা হ'ব। কালি নিচিনা হৈ যাব। আমি এতিয়া গৈ থাকোঁ ব'লক। এতিয়া আমি আহি পালোহি বালাজী মন্দিৰ। এইখন হৈছে বালাজী মন্দিৰৰ গেটখন। বহুত ধুনীয়া লাগিছে গেটখন দেখিয়ে। ভিতৰলৈ যাওঁচোন ব'লক, ভিতৰখন ভালকৈ চাওঁ আৰু আপোনালোককো দেখাই দিওঁ। আৰু এয়া হৈছে গুৱাহাটীৰ ISBD ওচৰত থকা এয়া হৈছে বালাজী মন্দিৰ। আমি যোৱাৰ আগত বৰষুণ দিয়াৰ কাৰণে চাওকচোন, আকাশখনৰ লগতে বালাজী মন্দিৰটো ইমান বেছি ধুনীয়া লাগিছে। চাৰিওফালে সেউজীয়া গছ গছনিৰে ভৰা, তাৰ মাজতে বালাজী মন্দিৰটো সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু আপোনালোকে যদি যোৱা নাই, সঁচাকৈ এবাৰ গৈ আহক বালাজী মন্দিৰ। সঁচাকৈ গ'লে মানে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে আৰু আপোনালোকে গৈ নিজে সঁচাকৈ গম পাব, ইমান বেছি ভাল লাগিছে নহয় মন্দিৰখন। ইয়াতে প্ৰসাদটো লাডু হিচাপে কিনিবলৈ পায়, সেইখিনি আপোনালোকে ঘৰলৈ লৈ যাওঁ বুলি ক'লে লৈ যাব পাৰিব ইয়াৰ পৰা প্ৰসাদ কিনি। আৰু ভিতৰতে হেনো ভোগো দিয়ে বোলে। এইখন হৈছে মেইন তোৰণখন ভিতৰলৈ যোৱা। চাওকচোন ইমান ধুনীয়া লাগিছে তোৰণখন দেখি। ভিতৰলৈ যোৱা বা ফটো মৰা নিষেধ, সেইকাৰণে আমি তথাপিও আপোনালোকক অকণমান দেখাই দিলোঁ বাৰু। আকৌ এবাৰ আপোনালোকক বাহিৰ ফালৰ পৰা সম্পূৰ্ণকৈ দেখাই দিছোঁ। চাওকচোন এবাৰ ভালদৰে। ইয়াতে গাড়ীখন ভিতৰলৈ লৈ আহিলে একো প্ৰব্লেম নাই, ইয়াতে পাৰ্কিঙো আছে, ধুনীয়াকৈ গাড়ী ৰাখি থ'ব পাৰিব। চাওকচোন এবাৰ, সঁচাকৈ ইমান ধুনীয়া লাগিছে মন্দিৰটো। সঁচাকৈ বহুত ভাল লাগিলে ন মিমি? কেনেকুৱা লাগিলে? মজা লাগিলে ন? বাকী চবেই ভাল পাইছোঁ। মইতো এবাৰ প্ৰথম আহিছোঁ, সঁচাকৈ বহুত ভাল লাগিলে। আকৌ নেক্সট টাইম আকৌ আহিম মানে, এনেকুৱা লাগিছে আৰু আকৌ আহিম মানে। সঁচাকৈ বহুত ভাল লাগিলে দেই। ময়ো এবাৰ প্ৰথম আহিছোঁ, সঁচাকৈ বালাজী মন্দিৰলৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। কালি গ'লোঁ চাই বাবা মন্দিৰ, আজি আহিছোঁ বালাজী মন্দিৰ, সঁচাকৈ বহুত ভাল লাগিলে। এয়া চা, এয়া একদম ভাগৰ লাগি, ৰাইজ ভাগৰ লাগি পিনে দিছে একদম পুৰা বহি আছে, দুজনীৰ পৰা বহি আছে ভাগৰ লাগি। কিবা ভাগৰ লাগিছে নেকি? নাই লগা ন? মোৰো একদম নাই লগা দেই, ভাগৰ চাগৰ একো লগা নাই। আৰু আমাৰ ৰাইজৰ কিনো ভাগৰ লাগিলে নাজানো আৰু। কালি আৰু আজিৰ দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিলে।
এতিয়া ব'লক আমি যাওঁ আৰু এতিয়া গৈ থাকোঁ ন আমি গাইজ ব'লক এতিয়া আমি গৈ থাকোঁ আৰু ঘৰত গৈ আজি এটা বৰ ধুনীয়া ৰেচিপি তাই বনাব আৰু মই আপোনালোকক একদম দেখাই দিম বাৰু ব'লক এতিয়া আমি গৈ থাকিমগৈ কিবা ক'বা নেকি ঘৰত গৈ লগ পাই আছোঁ ঘৰলৈ যোৱাৰ আগতে ইয়াতে কিবা কিবি খালোঁ আমি সকলোৱে তাৰপিছতে আমি ঘৰলৈ গ'লোগৈ আৰু এটা ধুনীয়া ৰেচিপি আছিলে সেইটো বনাবৰ কাৰণে তাইও ৰেডি কৰি থৈ আহিছিলে চিকেন ম'ম' মইতো খোৱাটোহে আৰু চিকেন ম'ম' খাবা মানে ন আমি চিকেন ম'ম' খাবা মানে চিকেন ম'ম' ইয়াৰ স্পেচিয়েল ন এখন ঠিক আছে ঠিক আছে আমি আহি পালোহি সময় হ'ল বাৰু আহি পোৱা এতিয়া খানাত লাগি আছোঁ দুজনীয়ে খানা চানা বনাই আছোঁ তাৰপিছত এতিয়া এটা ধুনীয়া ৰেচিপি বনাব তাই মই আপোনালোকক দেখাই দিম বাৰু আৰু ব'লক আমি ৰেচিপিটো চাই ল'ম কেজি মাংস 4 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈ দিছিলে পদুনা নিমখ হালধি আৰু অকণমান কেঁচা মিঠাতেল দি পিনে এইদৰে মেৰিনেট কৰি থৈছে এইখিনি হৈছে পিঁয়াজ 4টা পিঁয়াজ এনেকৈ কাটি লৈছে 2টা কেঁচা জলকীয়া 4টা আলু এনেকৈ কাটি লৈছে এইখিনি জিৰা ধনিয়া জালুক আৰু আদা নহৰু এনেকৈ পেষ্ট বনাই লৈছে কেৰাহীখন গৰম হোৱাৰ পিছতে ইয়াতে দি দিছে তেজপাত এটা তাৰপিছতে অকণমান দিছে এয়া গোটা জিৰা এইখিনি ফুটি হোৱাৰ পিছতে ইয়াতে পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি ইয়াতে দি দিছে ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে ইয়াতে আকৌ মছলাৰ পেষ্টখিনি ইয়াতে দি দিব ভালকৈ লৰাই লোৱাৰ পিছতে এয়া অকণমান সোৱাদ অনুসৰি নিমখ দি দিছে নিমখটো আপোনালোকে সোৱাদ অনুসৰি নিজে বেছি কম কৰি ল'ব ইয়াত দিছে অকণমান প্ৰয়োজন অনুসৰি হালধি যিহেতু মেৰিনেট কৰি থোৱা মাংসখিনি নিমখ আৰু হালধিটো দি থোৱা আছিলে সেই পৰিমাণৰ মতে আপোনালোকে নিমখ আৰু হালধিটো মিলাই দি ল'ব এইখিনি অকণমান ধনিয়া পাউডাৰ দিছে কালাৰৰ বাবে ইয়াত দিছে ৰেড চিলি কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিছে এইটো জ্বলাৰ কাৰণে নহয় কালাৰৰ কাৰণে দিছে এইখিনি মছলাখিনি ভাজি হোৱাৰ পিছতে এইখিনি ইয়াত দিছে বিলাহী এটা দি দিছে এনেকৈ মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া ইয়াত ধুনীয়াকৈ দি দিছে এনেকৈ এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন সঁচাকৈ বহুত ধুনীয়া লাগে বনাই খাই এইখিনি ভাজি হৈ যোৱাৰ পিছতে এতিয়া ইয়াত ঢাকন লগাই থৈ দিব ঢাকনখন খুলি দিয়াৰ পিছত দেখিছেনে ইয়াত ধুনীয়াকৈ মাংসটোৰ তেলটো ওলাই গৈছে ধুনীয়াকৈ ইয়াতে এতিয়া এড কৰি দিছে আলুখিনি অকণমান দেৰিকৈ দিছে সোনকালে সিজি যায় কাৰণে অকণমান মাংসটো ভাজি লোৱাৰ পিছতে আলুখিনি দিছে চাওকচোন কালাৰটো সঁচাকৈ বহুত ধুনীয়া আছে ইয়াতে 1 কাপ পানী এড কৰি দিছে আনফালে এখন কেৰাহীত মই মাছ ফ্ৰাই কৰি আছোঁ এই চাওক আমাৰ ফাইনেলি মাংসটো ৰেডি হৈ গ'ল ইয়াতে অকণমান গৰম মছলা দিছে এইখিনি মাংস ৰেডি এইজনী হৈছে আমাৰ মৰম লগা ইভি এই সঁচাকৈ বহুত ভাল হয় আৰু একো ৰাগ জঞ্জাল নাই তাই চাওকচোন গৰমত পেট পেলাই কেনেকৈ ইমান ধুনীয়াকৈ বহি আছে তাই সঁচাকৈ বহুত কথা বুজি পায় আৰু সঁচাকৈ ইমান মৰম লগা নহয় তাই চাওকচোন ইমান ধুনীয়াকৈ বহি আছে Hey guys, যোৱাকালি ভাত পানী খাই বৈ আজৰি হৈ ভিডিঅ' কৰা নহ'লে আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব সঁচাকৈ বহুত ধুনীয়া বনাইছিলে ৰেচিপিটো আৰু আজি আমি গৈ আছোঁ ঘৰলৈ
এই চাইডে আহিলে সীতা জখলাত নোসোমোৱাকৈ কোন কোন যায় বাৰু? কোনো নাযায় চাগে ন? মইতো একদম যাব নোৱাৰোঁ আৰু আমাৰ সিহঁতেতো আৰু পূৰা ভাল পায়, পূৰা মানে বহুত ভাল পায় খাই। ইয়াত দৈ হওক, ক্ৰীম হওক, ঘিউ হওক, সঁচাকৈ বস্তু বহুত সস্তা আৰু খাবলৈও বহুত টেষ্টি হয়। সেইকাৰণে খুব কম দামতে পোৱা যায় আৰু ফ্ৰেছ পায়, সেইটো কাৰণে ভাল লাগে। যোৱাটো ব্লগত মই আপোনালোকক মানে যেতিয়া গুৱাহাটী আহিছিলোঁ, গুৱাহাটী ব্লগটোত মই আপোনালোকক দেখাইছিলোঁ সীতা জখলাখন। সেইটো কাৰণে এতিয়া তেওঁ গৈছে তাৰপৰা কিবাকিবি আনিবলৈ কাৰণে আহিছে। সেই গাইজ, আমি গুৱাহাটীৰ পৰা আহি পালোহি আৰু আমি যোৱা দিনাখন আপোনালোকক এটা কথা কৈছিলোঁ, এটা বিশেষ কামত গৈছিলোঁ। বিশেষ কাম মানে সঁচাকৈ বহুত ডাঙৰ এটা কামতে গৈছিলোঁ বাৰু। মোৰ লগত থকা দুজনী ভণ্টি, তাৰে ছাইডত বহি থকা সেই ভণ্টিজনী মানে ইয়াতে মানে তাই মানে ডিঙিৰ এনেকুৱা ছাইডতে মানে এনেকুৱা ছাইডত এটা মানে বইল হৈছিলে। বইলটো মানে ইয়াত আমাৰ যোৰহাটত দেখালে, যোৰহাটৰ ডক্টৰে চাই টেষ্ট কৰালে, সকলো কৰাৰ পিছত ধৰা পৰিছে তাই থাইৰয়ড কেঞ্চাৰ হৈছিলে। সেইকাৰণে মানে তাইক ইয়াৰ পৰা মানে আপোনালোকে লিখি দিছে হেৰি কয় গুৱাহাটী কেঞ্চাৰ হস্পিটেল, এখন নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেললৈ লিখি দিছিলে। তাৰপিছতে আমি গ'লোঁ, গৈ সেইদিনাখন আপোনালোকেতো ভিডিঅ'টোত পাইছে, গৈ পোৱা ভিডিঅ' সেইখিনি পাইছে বাৰু। তাৰপিছৰখিনি মই কৈ দিছোঁ আৰু। তাৰপিছত আমি গৈ থাকোঁতে যিজনী মানে মোৰ ভণ্টি, মই যে কৈছিলোঁ মোৰ লগৰ, আচলতে তাই মোৰ লগৰে হয়। আমি দুজনী একে বয়সীয়াৰ কাৰণে মই লগৰজনী বুলি কৈছিলোঁ, কিন্তু তাই আচলতে মোৰ ননদো হয়। তাই মানে ননদ হয় মোৰ। তাহাঁতি মানে এনেকৈ বজাৰ কৰি থাকোঁতে আমাক লগ পালে তাতে, আৰু আমি মানে হোটেলত থাকিম বুলি কৈছিলোঁ। যিহেতু আমি 7জন মানুহ গৈছিলোঁ আৰু 7জন মানুহ তাহাঁতৰ ঘৰত থাকিবলৈ সম্ভৱ নহ'ব। সেইকাৰণে মই মানে আগতে জানিছিলোঁ যে তাহাঁতক যদি কেনেবাকৈ কওঁ, তাই যদি কেনেবাকৈ বা জোৱায়ো যদি কেনেবাকৈ গম পাই যায় যে আমি তালৈ গৈছোঁ বুলি, তাহাঁতি মানে আমাক কেতিয়াও হোটেলত থাকিব নিদিয়ে। সেইকাৰণে পটককৈ তাহাঁতি বজাৰ কৰিব যাওঁতে আমাক লগ পাই গ'ল। তাৰপিছতে আমাক মানে হোটেলত থাকিব নিদিলে, গোটেইখিনিকে তাহাঁতৰ ঘৰলৈ লৈ আহিলে। আৰু আমাৰ বেয়াও লাগিছে বাৰু, ইমানখিনি মানুহ আমিনো কেনেকৈ মানে যিমানেই নহওক আলহী ঘৰত এতিয়া ধৰক 3জন হ'লে মানে আমাৰ যাবলৈ অকণ অসুবিধা হোৱা নিচিনা লাগে বা আলহী ঘৰৰ অসুবিধা পাবলগীয়া লাগে। কিন্তু তেনেকুৱা স্থলত মানে আমি 7জন মানুহ গৈছোঁ। মই মানে কি ক'ম আৰু, ইমান মৰমীয়াল মানুহ মানে মই জীৱনতো ক'তো লগ পোৱাও নাই। আৰু তেনেকুৱা মানুহ মানে পাবলৈ সঁচাকৈ মানুহৰ মানে আজিৰ দিনত এনেকুৱা মানুহ সঁচাকৈ আপোনালোকে ভাবক, ইমানখিনি মানুহক আমাক ইমানেই ধুনীয়া শুশ্ৰূষা কৰিলে। মইতো বাৰু ঘৰৰে হয়, কিন্তু বাকীসকলটোতো এদিনীয়া আলহী হয়, তেওঁলোকেও মানে ইমানেই ভাল পালে, মানে ক'বলৈ মানে মোৰ ওচৰত ভাষা নাই। মানে ইমানেই বেছি ভাল পালে, তেওঁলোকেও মানে আজি প্ৰশংসা কৰি তৎপোৱা নাই, কৈয়ে আছে মানে কৈ আছে। আৰু মোৰ ফালৰ পৰাও মই বহুত ধন্যবাদ দিছোঁ তেওঁলোকক, মিমি আৰু ৰিংকুক বহুত, আৰু বাবা ভেয়া, 3জন তাত থাকে, 3জন গোটেইখিনিকে মই মোৰ ফালৰ পৰা মানে বহুত ভাল লাগিলে তোমালোকৰ শুশ্ৰূষাৰ। আৰু মোৰ ভিডিঅ'টো যেতিয়া তাই চাব গম পাব আৰু, কিন্তু বহুত ভাল লাগিলে। আৰু তোমালোকৰ কথা মানে আলহীয়ে কৈয়ে আছে মানে যোনেই যাওক মানে আলহীত তাই এতিয়া ভালে কুশলে অপাৰেশ্যনটো হৈ গ'ল। অপাৰেশ্যনটো হৈ যোৱাৰ পিছত এতিয়া তাইক ৰিলিজ দিলে। তাৰপিছত তাই আহি গ'ল ঘৰলৈ। এতিয়া ঘৰলৈ যিমানখিনি মানুহ ধৰক খবৰ ল'বলৈ আহিছে, সকলোৰে আগত মানে মিমি, ৰিংকু আৰু বাবা ভেয়া 3জনৰ কথা মানে কৈছে আৰু বহুত ভাল পালে, মানে বহুত ভাল পালে। আৰু ময়ো বহুত ভাল পাইছোঁ, কাৰণ কেলৈ মই যিহেতু মোৰ ননদ হয়, মোৰ জোঁৱাই হয়, আৰু তেওঁলোকে যেতিয়া ভাল পাইছোঁ বুলি কৈছে, মোৰো ভাল লাগিছে কিবা এটা। সঁচাকৈ আজিৰ দিনত এনেকুৱা মানুহ পাবলৈ সঁচাকৈ বহুত টান। ভগৱানে কৰক সঁচাকৈ এহেঁতৰ মৰম এনেকৈ থাকক সদায়, সেইটোৱে কামনা কৰিছোঁ। আৰু বহুত বেছি ভাল লাগিলে। আৰু ভণ্টিজনী এতিয়া ভালে কুশলে অপাৰেশ্যনটোও হৈ গ'ল, আৰু তাই এতিয়া মানে সম্পূৰ্ণ সুস্থ। আৰু ডক্টৰেও কৈছিলে তাইক কম বয়সত কৰাৰ কাৰণে মানে তাই মানে সোনকালে ভাল হৈ যাব বুলি।
আৰু এতিয়া মানে তাই মাহে মাহে এতিয়া 10 দিনৰ পিছত এতিয়া চেকআপ আছে, চেকআপত যাব বাছ। আৰু তেনেকৈ চেকআপ টেকআপ হৈ থাকিব আৰু তাৰপিছতে এতিয়া তাই সম্পূৰ্ণ সুস্থ হৈছে আৰু আমাৰো ভাল লাগিছে। আৰু সৰু ছোৱালী আমাৰো বেয়া লাগি আছিলে বাৰু মনটো। ভগৱানৰ কৃপাত তাই ভাল হ'ল এতিয়া। আৰু আকৌ এবাৰ কৈছোঁ মিমি ৰিম্পু তোমালোকক বহুত বহুত ধন্যবাদ। আৰু এতিয়া আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।